নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? এইটো মই আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মোৰ ষ্টাইলত মই কেনেকৈ চিকেন বনাওঁ সেয়ে মই আজি দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেৰাহীখন গৰম হোৱাৰ পিছত মই মিঠাতেল ঢালি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াতে পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি অলপ ভাজি ল'ম। ইয়াতে দি দিলোঁ আৰু মই এতিয়া মাংসখিনি অলপ ভালদৰে ভাজি ল'ম। এতিয়া মই সোৱাদ অনুযায়ী নিমখ আৰু হালধিখিনি দি দিলোঁ। ঢাকনিখন এতিয়া লগাই দিলোঁ। জিৰা গুড়ি, ৰেড চিলি গুড়ি আৰু চিকেন মছলা গুড়ি অলপ দিছিলোঁ। এইখিনি দেখুওৱা নহ'ল। এতিয়া মই আলুখিনি ঢালি দিলোঁ। এতিয়া মই মাংসখিনি অলপ পানী দি দিলোঁ। আজি বতৰটো বৰষুণ দিয়াৰ বাবে অলপ ডাৱৰীয়া হৈ আছিল। এইজনী আমাৰ মৰমৰ টিটু টোপনি মাৰি আছিল তাই। মাংসখিনিত মই গোটা গৰম মছলা গুড়ি কৰি দিছিলোঁ, সেইখিনি দেখুওৱা নহ'ল। মাংসখিনি মই পানী দি আৰু উতলিবলৈ দিছিলোঁ।